हेलो गाइस কি খবৰ আপোনালোকৰ খবৰ ভালনে আজি আপোনালোকক দেখুৱাম মোৰ এই কাপোৰ চিলাই দোকানখন আজি মানে এইটো ব্লাউজ এটা চিলাই কৰিলো এতিয়া মানে ঘৰলৈ যাম বাবুৰ পৰীক্ষা চলি আছে সেয়েহে সোনকালে দোকানখন বন্ধ কৰিব বিচাৰিছো অকণমান মই ঝাৰুডাল দি দিওঁ বাৰু ঘৰলৈ আজি সোনকালে যাম মানে हेलो गाइस এইখন ফুল দোকানে দিয়ে মই কিপা কৰি চলি আছো মোৰ শৰ্মা এইটোৱে কিপাকে চলি আছো দোৱা কৰিব আশীৰ্বাদ কৰিব যাতে অকমান ডাঙৰকৈ বঢ়াব পাৰো বুলি আপোনালোকে কৰি ন কাঠৰ লগৰ নাই আমাৰ দোকানখন মানে বাঁহৰে মানি মাছ থাকিলে ভিতৰত এই বস্তুটা ৰখি গৈছে মালটো ইয়াতে আছে মানে আমার মালিকানিক চাইলো গাছ এইজনী আমার মালিকানি চাই আছে পুরা আমার ইয়া মালিক আমার হরিদা মাংসর মালিক আমার ফার্স্ট মালিক এও হাই দিয়া এখন সৰু হোটেল আছে এয়া নিজে বনোৱা হাতে বনোৱা লাৰু খুৱাইছে খৰি দি বনোৱা নাই বোলে হাতে দি বনাইছো এতিয়া আমি ঘৰলৈ আহি আছো ঘৰলৈ আহি আছো কালি পৰীক্ষা কাইলৈ মোৰ পৰীক্ষা আছে কেতিয়া খেলি তাৰপিছত ফেচক খানা ভাত খা তাৰপিছত ফেচক তাৰপিছত আকৌ ফেচক তাৰপিছত ফ্ৰেছক তাৰপিছত আৰু ফ্ৰেছক হেল্ল' এই খানা কি কবি ভাই এই গৰমত কিবা কাম কৰিম এতিয়া এইবিলাক কচু বিচাৰিম গাইছ আমি এতিয়া হ'ল আকৌ তুমিও যে আৰু নহয় এই কচুৰ কাৰণে নহয় বাপ ইমান দূৰত যে গাড়ীখন ৰাখিব কৈছে নহয় মই কিবা সাপ চাপ ওলোৱা যেন পাইছিলো কচু আমাৰ গাঁৱলীয়া খাদ্য কচু খাম আজি হেল্ল' গাইছ কেতিয়াবা স্কুলৰ পৰা আহিলে ইয়াৰ পৰা কচু লিও আমি ইয়াৰ পৰা প্ৰায় কচু খায়ে থাকো
তামাম তেছে কলা কচু খালে আইৰণ হয় তেজত হিমোগ্লবিনৰ পৰিমাণ বাঢ়ি যায় যদি মোৰ তেজ বাঢ়ি যায় তেতিয়া আৰু হেৰি মই উদ্যানৰ কি কৰিবা তেজ বিক্ৰী কৰিম ভয় লাগে যদি এই ৰ'দত চাইছোঁ মানে আজি কচু খাবই মানে আৰু এইবিলাক বস্তু আচলতে আমিহে নাখাওঁ গাঁৱৰ মানুহবিলাকে আচলতে এইবিলাক কথা বুজি নাপায় টাউনত মানুহবিলাকে কিনি খায় এইবিলাকত কিমান আইৰণ আছে আমি চিনি পাওঁ বজাৰৰ সেই সাৰ দিয়া সেই সোপাহে আমি অসমীয়া খাদ্য বুজিবনো ক'ত খাওঁ ক'লা কচু ঢেকীয়া মানিমুনি পুদিনা ভেদাইলতা এইবোৰতো ঢেৰ আছে শক্তি ভিটামিন আইৰণ কিন্তু আমি এইবিলাক বিচাৰিয়ে নাপাওঁ ক'লা কচু খাব লাগে ক'লা কচু খায়ো ভাল লাগে বহুত ভাল লাগে মাছৰ লগতো ভাল লাগে পৰি গ'লো কৈছো বিচাৰি পৰি গ'লো চিকিল পৰি কোনো ৰকম ৰ'দত চিকি বুৰি পৰিলো ইফালে এইকেইটা ল'লো হৈ যাব ক'লা কৈছো আজি হেল্ল' গাইছ আমি এতিয়া আহি ঘৰ পাই গ'লো দাঁত আৰু সেয়া দাঁত নে কচুখিনি এতিয়া অকণমান ৰ'দত শুকাবলৈ দিম ৰ'দ আছে ইয়াতে ৰ'দ আছে গাইছ ঘৰ পাই গ'লো আমাৰ ভঙা পজা চাফা চাউলো নাই এতিয়া আকৌ ভাত বনাবৰ কাৰণে কেইটামান চাউল চাফা কৰি লওঁ ৰ'বা মই আমাক এফালৰ পৰা আহি কাম মানে আৰু ঘৰত মুখ মেলি থাকে চাফা হৈ গ'ল এতিয়া ভাত বনাম কচু তৰকাৰী বনাম ভাত বনাম কচুখিনি এতিয়া শুকোৱা হৈ গ'ল এতিয়া বঢ়িয়াকৈ চুচখিনি এৰুৱাই ল'ম ইমান ডাঙৰ কাটিছোঁ হৈ যায়